You ready? 1, 2, 3, go! তেজি আই চোৱাচোন কোন আহিছে কোন পিতাই তুমি মাৰা মনত কৰি থকা নহয় সেইকাৰণে তোমালৈ এজনী মা আনিছো আহা মাজনী আজিৰ পৰা মই তোমাৰ মা আই যোৱা আই তোমাৰ মাৰা ভিতৰলৈ লৈ যোৱা যোৱা আই বহু দিনৰ মূৰত আমাৰ আই তেজীমলাই যেন পুনৰ তেওঁৰ মাকক ঘূৰাই পালে তেজীৰ জীৱনটো আকৌ আনন্দ উল্লাহেৰে ভৰি পৰিল পিছে তেওঁৰ এই আনন্দ এই উল্লাহ সদায় থাকিবনে শুনিছানে তেজীৰ মা এইফালে আহাচোন শুনিছা মই এনেকৈ থাকিলে নহ'ব জানা বনিজলৈ যাব লাগিব হয়তো বনিজৰ পৰা আহোঁতে মোৰ 5 মাহমান লাগিব মোৰ আই তেজীক ভালকৈ চাবা বুজিছা বৰ মৰমত ডাঙৰ কৰিছোঁ তাই বৰ আলসুৱা ছোৱালী আই তেজী এইপিনে আহাচোন আই পিতাই আই কেইদিনমানৰ কাৰণে মই বনিজলৈ যাব লাগিব পিতাই কেতিয়া আহিব আপুনি যিমান পাৰি সিমান সোনকালে আহিবলৈ মই চেষ্টা কৰিম মোৰ কাৰণে কিবা আনিবনে পিতাই হ'ব মাজনী হ'ব মই নহা কেইদিন মাৰাৰ লগত ভালকৈ চলিবি দেই আই ঠিক আছে পিতাই দেউতা যাবলৈ হৈছে ৰমাকান্ত যোৱাচোন নাওখন পাৰলৈ লৈ আহা মই গৈ আছো হ'ব ভগৱানে তোমালোকক
ভালে কুশলে ৰাখক। মই আহোঁতে থাকিবা তোমালোক। জানেনে আই, মোৰ যে কিমান মন যায় দেউতাৰ লগত যাবলৈ। পৃথিৱীত যেন কিমান ঠাই আছে ফুৰিবলৈ। সপোন ৰচিব নালাগে দুলক্ষণী, তই মোৰ খুব খাতিৰ নহয়। মই কি কৰিলো আই? কাজিৰ মই কি কৰিলো আই? সদাগৰ দেউতা ঘৰত নাই নেকি? তেওঁ ঘৰত নাই নহয়, তেওঁ কণিজলৈ গৈছে। ঘূৰি আহোঁতে 5-6 মাহ লাগিবহে। তেজীমলা ক'ত? আমাৰ মহাৰাণী উঠিবই হোৱা নাই নহয়। একেবাৰে ভৰ দুপৰীয়াহে উঠিব। সেই এনেকুৱা লাগে সদাগৰ দেউতাই তোমাক কাম কৰিবলৈহে আনিছে, সংসাৰ পাতিবলৈ নহয়। এয়া আপুনি কি কৈছে? মই ভাল ভাবিহে কৈছো। এতিয়া মই যাওঁ, পিছে কথাটো এবাৰ ভাবি চাবি তই। ইয়াৰ পৰা আঁতৰাব লাগিব, কিবা এটা কৰিব লাগিব। ঘৰত কোনোবা আছেনে? ঘৰত কোনোবা আছেনে? কোন আপুনি? মই তেজীমলাৰ বান্ধৱীৰ মাক। তাইক মোৰ ছোৱালীৰ বিয়া নিমন্ত্ৰণ দিব আহিছো। বিয়া হ'ব, তেজীমলা বিয়ালৈ যাব। মই এতিয়া যাওঁগৈ, আপোনালোক আটাইয়ে আমাৰ বিয়ালৈ যাব। এয়াই সুযোগ, কিবা এটা কৰিব লাগিব। তেজীমলা, এইফালে আহচোন। আপুনি মোক মাতিছে? বান্ধৱীৰ বিয়ালে যাবি? আপুনি যাব দিলে যাম আই। ৰহ, তই ইয়াতে থাক, মই আহি আছো।
এইযোৰ মোৰ আই বিয়াৰ কাপোৰ। বিয়া ঘৰত তই এইযোৰকে পিন্ধিবি। যা, এতিয়া ওলাই গ'ল যা। তেজীমলা, তোৰ হ'লনে? হ'ল আই। মনত ৰাখিবি, এইযোৰ মোৰ আইৰ বিয়াৰ কাপোৰ। চাবি যাতে একো নহয়। হ'ব আই, মই আহিছোঁ আই।
নাই নাই মই একো কৰা নাই আই একো কৰা নাই তই কি কৈছ মই একো বুজি পোৱা নাই হে হৰি তই মোৰ আই কাপোৰযোৰ নিকনিৰে পিন্ধালি মোক আজি মই একো কৰা নাই আই মই একো কৰা নাই আই ক্ষমা কৰি দিয়ক আই হ'ব হ'ব এতিয়া যা বহুত ৰাতি হ'ল শুই থাকো তেজি উৎসৱ ইমান ৰাতি আই ঢেঁকীৰ কাম কৰিব আছে আইজনীৰ কেঁচা টোপনি ভাঙিলো নেকি মই একো কৰা নাই আই একো কৰা নাই তই ভালদৰে জানিছিলি কাপোৰ চৰৰ ভিতৰতে যে নিগনিটো আছিল এখন হাতে খুন্দিলে আনখন হাতেৰে কওঁ দুখন হাতহে খুন্দিলে ভৰি আছে নহয় ভৰিৰে কৰ ভৰিহে খুন্দিছে আনখন ভৰি আছে নহয় সেইখনেৰে কৰ
একদম হয় দশটাতে আৰু এখানে এখন নিষ্ঠুৰ মাহীমাকৰ বৰ্বৰ অত্যাচাৰত তেজীমলাৰ মৃত্যু হ'ল। তেজীমলাৰ নিষ্প্ৰাণ দেহটি মাহীমাকে ঢেঁকীশালতে পুতি থলে। তাৰ ওপৰত চিন চাপ নোহোৱাকৈ পুতি দিলে এটি লাও। সময় বাগৰিল, সময়ৰ লগে লগে লাও পুলিজোপা ডাঙৰ হ'ল আৰু তাৰ ফল লাগিবলৈ ধৰিলে। সদাগৰ দেউতাৰ বাৰীত ইমান লাও লাগিছে, ছিঙি আনো ৰ মই। আই ঐ আই, তোমাৰ বাৰীত ইমান লাও লাগিছে, মই এটা ছিঙি আনো ৰ। ক'তনো দেখিলি তই না? মই ফালে দেখা নাই। তই যদি দেখিছ লৈ যা। ঠিক হ'ল নেকি? হা ঠিক আছে ঠিক আছে। Eres lobo. Tol. তোৰ লাওডালে মাতিছে দেখো আই। মই যাওঁগৈ আই, মই যাওঁগৈ। এই তেজীমলা ঘৰৰ পিছতো সাঁচি নাই। ৰ চাই আছো আজি।
ঠাইতে ধুনীয়াকৈ জৰা টেঙাডাল হয় আৰু ফলে ফুলে জাতিষ্কাৰ হ'বলৈ ধৰিলে। মাইনা মাইনা এই চাই দিব এই চাই দিব চাই দিব আই বোলো ঘৰত আছেনে? কি হ'ল? আই আপোনাৰ বাৰীত বহুত জৰা টেঙা দেখিছে দেখোন, আমাক দিব নেকি? ক'তনো দেখিলি তহঁতে জৰা টেঙা? মই হ'লে দেখা নাই। তহঁতক যি লাগে লৈ যাগৈ যা। আপোনাৰ চৰাই দেখোন মাতিছে। ইয়াত ভূত আছে দেখোন। আমি যাওঁ আই, আমি যাওঁ। এই তেজী মলাটো ক'তো শান্তি নাই। ৰহ সময়ৰ লগে লগে সেই ঠাইত ধুনীয়াকৈ পদুম ফুল এজোপা হ'ল। তেজীমলাৰ দেউতাক বনজাৰ পৰা ঘূৰি আহি ধুনীয়া ফুলপাহ দেখি আচৰিত হ'ল। কি আচৰিত দৃশ্য ৰমাকান্ত, নদ পদুম ফুল। তাকে দেউতা আচৰিত দেখোন, নদ পদুম ফুল ফুলিছে। ইমান ধুনীয়া পদুম ফুল মই যদি ইয়াৰ এজোপা তেজীলৈ লৈ যাওঁ, তাই কিমান যে ভাল পাব। ৰমাকান্ত যাচোন যা, তাৰে এটি ছিঙি লৈ আহ। এয়া দেখো আমাৰ তেজীৰ মা। ৰমাকান্ত, এয়া আমাৰ তেজীৰ মা। দেউতা, এয়া দেখো আমাৰ তেজীৰ মা। এই কৰি তাইৰ লগত একো অঘটন ঘটা নাইতো। মই মাকক ভালকৈ জানো, তাই নিশ্চয় কিবা অঘটন ঘটাইছে। এই পদুম ফুল, তই যদি সঁচাই মোৰ তেজী হয়, তেনেহ'লে চৰাই হৈ উৰি আহি তামোলৰ চোবাকণ খাবি, আৰু যদি বেলেগ কোনোবা হয় এই লাৰুটো খাবি। ৰমাকান্ত, চৰাইটো মোৰ তামোলৰ চোবাকণ খালে। দেউতা, তাৰমানে তেজী আই ব'ল।
বল ৰমাকান্ত এতিয়াই ঘৰলৈ বল ক'ত ক'ত আছা তুমি তৎক্ষণাত ওলাই আহা তেজীমলা ক'ত আছে তেজীমলা ৰমাকান্ত তেজীমলাৰ সখীয়েকৰ ঘৰত মানুহ পঠাই চাবলৈ দে তাত তেজীমলা আছে নে নাই তই এতিয়াও সঁচা কথা কোৱা নাই ক তেজীমলা ক'ত আছে ক্ষমা কৰি দিয়ক আপুনি তোৰ দৰে কুলক্ষণী এজনী মাতৃ কেতিয়াও হ'ব নোৱাৰে ক্ষমা তোক ক্ষমা কৰি দিব লাগে তই ইয়াৰ শাস্তি পাবই লাগিব যা। ৰমাকান্ত ছোৱালীজনী লৈ আহ আই তেজী তোৰ যদি মোলৈ অলপো মৰম আছে এই দেউতাৰলৈ যদি তোৰ অলপো মৰম আছে তই এই গামোচাখন উৰি আকৌ তেজীমলা হৈ আহিবি দে ইয়াৰ